যদি আপোনাৰ ড্ৰাইভিং লাইসেন্স আছে তেন্তে আজি এই কাম কৰক নহলে জৰিমনা ভৰিব পাৰে ৰাজ্য চৰকাৰে ড্ৰাইভিং লাইসেন্স আৰু পঞ্জীয়ন প্ৰমাণপত্ৰত ভয়াবহ পৰিৱৰ্তন আনিবলৈ গৈ আছে ইয়াতো ডিজিটাইজেশ্যন হ'ব ৰাজ্যৰ পৰিবহণ বিভাগে প্ৰৱৰ্তন কৰিবলৈ লোৱা নতুন ড্ৰাইভিং লাইসেন্সত থাকিব কিউআৰ কোড আৰু চিপ ইয়াত অনৈক্য পত্ৰধাৰীৰ ব্যক্তিগত পৰিচয় আৰু অন্যান্য প্ৰয়োজনীয় তথ্য থাকিব ৰাজ্যৰ পৰিবহণ বিভাগে কয় যে কেন্দ্ৰীয় গড়কাপ্তানি আৰু পৰিবহণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে অহা এপ্ৰিল মাহৰ পৰা মটৰচাইকেল আৰোহীয়ে এই নতুন ধৰণৰ ড্ৰাইভিং লাইসেন্স আৰু ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট লাভ কৰিব এই নতুন ড্ৰাইভিং লাইসেন্স আৰু পঞ্জীয়ন প্ৰমাণপত্ৰ বনাবলৈ এটা ব্যক্তিগত সংস্থাক ৰেফাৰ কৰা হ'ব ইতিমধ্যে এটা সংগঠনক ৰাজ্য চৰকাৰে বাছনি কৰিছে অতি সোনকালে দুই পক্ষৰ মাজত চুক্তি স্বাক্ষৰিত হ'ব আৰু কাম আৰম্ভ হ'ব